Guys, welcome to my channel. মই কংকনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কংকনা শইকীয়ালৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰ বৰ্তমান ভালেই। আজি মই আপোনালোকৰ কাৰণে এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে চোলে ভটোৰে। আচলতে হাঁহি ৰ'বা কৈ লওঁ ৰ'বা। আচলতে আজি ভাবিলোঁ ৰাতিপুৱা বোলো কিনো কৰোঁ, সদায়নো ব্লগবোৰকে কিমান দিম আৰু কিমাননো চাব, সেইকাৰণে বোলো আজি কিবা এটা ৰেচিপি বনাই আপোনালোকক দেখাওঁ। তো মন গ'ল বনাই দিলোঁ আৰু সেইকাৰণে ৰেকৰ্ডিং কৰি থোৱা আছে, গতিকে আপোনালোকে চাব আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই সঁচাকৈ যদি ভাল পায়, মানে ৰেচিপিটো চাই যদি সঁচাকৈ ভাল পায়, তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। হাঁহি দুষ্ট কৰিছে। তো আহকচোন চাই লওঁ মইনো কিদৰে বনালোঁ চোলে ভটোৰে আৰু ভাল হৈছে নাই ক'ব কিন্তু। আৰু সঁচাকৈ কিন্তু আমি খাইছিলোঁ ন, খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিলে। আপোনালোকে চাব আৰু মোৰ মতে ভালেই পাব আৰু বনাই চাব কেনেকুৱানো হয়। কম বস্তু আৰু কম খৰচত নিজৰ ঘৰতে বনাব পৰা এটা ৰেচিপি। তো চাই লওক। হাঁহি আকৌ আমনি কৰি আছে, তো চাই লওক। তো এতিয়া মই এয়া আটা গুৰি লৈছোঁ। আটা মই 2 কাপতকৈ অকণমান বেছি লৈছোঁ আৰু ইয়াতে মই অকণমান ৰিফাইন তেল এড কৰিম। অকণমান দিছোঁ, চামুচৰ জোখাৰে এড কৰিছোঁ আৰু ভালদৰে সানি লৈছোঁ। আৰু মই ইয়াত কণী দিম। কণী বৰ বেছি নিদিওঁ, এটাই দিম, এটাই ভাঙি দিম। আচলতে দৈ দিও আপোনালোকে বনাব পাৰে, কিন্তু মোৰ ওচৰত দৈ নাই, সেইকাৰণে মই আজি এনেদৰে কণী দিয়ে বনাইছোঁ। এয়াই মই এটা কণী ভাঙি দিলোঁ আৰু ভালদৰে আটাখিনিৰ লগত, আৰু নিমখ মই আগতীয়াকৈ দি লৈছিলোঁ, মোৰ ক'বলৈ থাকি গ'ল। আৰু এতিয়া মই কণীটো এই আটাৰ লগত ভালদৰে মিক্স কৰি দিছোঁ। এয়া অকণ ভালদৰে আপোনালোকে এনেদৰে মিক্স কৰি ল'ব। তাৰপৰা ইয়াত মই কুহুমীয়া গৰম পানী লৈছোঁ। এয়া কুহুমীয়া গৰম পানী অলপ অলপকৈ দি মই এতিয়া দৌটো মঠি ল'ম। বৰ বেছি টান নকৰিব আৰু বৰ বেছি কোমলো নকৰিব, মিডিয়াম চাইজৰ এটা দৌ কৰিব, তেতিয়া ভাল কোমল হ'ব, ফুলিব, নহ'লে কিন্তু নুফুলিব। মই লাহে লাহে চামুচখনেৰে বনাই লৈছোঁ, চামুচেৰে কৰিছোঁ। আচলতে মোৰ হাতখনে মই প্ৰথমতে নবনে দৌটো, কিয় নাজানো। তো এইটো এনেদৰে মই এতিয়া বনাই ল'ম, চামুচেৰে বনাইছোঁ, আকৌ পাছত হাতেৰে লগাম বাৰু। এয়া মোৰ দৌটো এতিয়া ৰেডি হৈ গ'ল। তো এইটো চাওকচোন কিমান কোমল হৈছে, স্মুথ হৈছে। আৰু মই এতিয়া এই দৌটো প্ৰায় 10-15 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিম। চোলেখিনি বনাই ল'ম প্ৰথমতে মই। এতিয়া মই এই কাবেলি বুট আৰু আলু নিমখ হালধি দি পেলাই এটা প্ৰেছাৰত বইল কৰি ইয়াত থৈ দিছোঁ। প্ৰায় ঠাণ্ডা হৈ গৈছেগৈ, ধুনীয়াকৈ হৈছে। এয়া এটা মই পিটিকি দেখাইছোঁ, এয়া পূৰা ধুনীয়াকৈ সিজি গৈছে। আৰু এইফালে লৈছোঁ এটা বিলাহী আৰু এয়া মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা আৰু ৰেড চিলি অকণমান একেলগে মিলাই লৈ লৈছোঁ। আৰু এয়া হৈছে পিঁয়াজ, নহৰু, আদা কাটি লৈছোঁ মিহি মিহিকৈ। তো এয়াই এতিয়া মই কেৰাহীখনত অকণমান তেল দি দিছোঁ, অকণমান আপোনালোকে সৰহকৈ দিব আৰু ময়ো সৰহকৈ দিছোঁ। আৰু যি তেল খাই আপোনালোকে, যি তেল ভাল পায় সেয়া তেলেই দিব। মই মিঠাতেল খাই বেছি ভাল পাওঁ, সেইকাৰণে মিঠাতেল দি দিছোঁ। আৰু কেৰাহীখন অকণমান মই গৰম কৰিয়ে ৰাখিছিলোঁ, সেইকাৰণে তেলটো গৰম হওঁতে বৰ বেছি সময়ো নালাগে। আজিকালি মিঠাতেলবোৰ কি হ'ল নাজানো, লাগিলে আপুনি যিহে আনক, কিন্তু সেই ফেনটো যে ওলায় সেইটো বৰ বেয়া কথা। ফেনটো ওলাই গ'লে মই বৰ বেয়া পাওঁ দেখি, কিন্তু উপায় নাই। আৰু তেলখিনি গৰম হোৱাত মই এতিয়া এটা শুকান জলকীয়া ইয়াত দিছোঁ আৰু এইটো অকণমান লৰাই দিম আৰু ফ্ৰাই হৈ যাব। তাৰপৰা মই ইয়াত পিঁয়াজ, নহৰু, আদাৰ যিটো কাটি ৰাখিছিলোঁ সেইখিনি ইয়াত দি পেলাই এতিয়া লাহেকৈ লৰাই দিম। এয়া মই লৰাই দিছোঁ ধুনীয়াকৈ। ইয়াৰ কেঁচা গন্ধটো সদায় যাব লাগে, নহ'লে অকণমান খেলিমেলি হয় বনাওঁতে। পিঁয়াজ, নহৰু, আদাৰ কেঁচা গোন্ধটো সদায় যাবলৈ দিবই লাগে, নহ'লে বেয়া হয় বুলিয়ে মই ভাবোঁ। কাৰণ টেষ্টটো এইটো খাওঁতে গম পায়, মানে কেঁচা গোন্ধটো। সেইখিনি প্ৰায় হৈছে আৰু ইয়াত এতিয়া মই হালধি অকণ দি দিছোঁ, অকণমানে এচামুচ দিছোঁ, কথাটো তেনেকৈ ওলাই গৈছে। এচামুচ দি দিছোঁ হালধি আৰু আকৌ এবাৰ ভালকৈ মই লৰাই দিছোঁ। এয়া অলপ সময় লৰাই আছোঁ মই।
হালধিখিনিও আচলতে তেল আৰু পিঁয়াজ নহৰু এইবোৰত মিক্স হৈ যাব লাগে আৰু ইয়াৰ পাছতে মই এতিয়া ইয়াত যিখিনি মই মছলা ৰেডি কৰি থৈছিলোঁ সেই মছলাখিনি এতিয়া মই ইয়াত দি দিম এয়া মই মছলাখিনি দি দিলোঁ আৰু এতিয়া কি কৰিম মছলাখিনিও তেলত মানে ভালদৰে হৈ যোৱালৈ মানে যেনেদৰে কেনেকৈ ক'ম তেলত মানে ভালদৰে গলি যোৱালৈ আচলতে নহয় তেলখিনি মিহলি হৈ যোৱালৈকে মছলাখিনি লৰাব লাগে লগালগে একো দি দিব নালাগে প্ৰায় 3 ছেকেণ্ডমান মছলাখিনি অলপ হ'বলৈ দিব লাগে তেলত আৰু যেতিয়াই মছলাখিনি তেলটো এৰি দিয়ে তেতিয়াই আমি বাকীবোৰ বস্তু এড কৰিব লাগে আৰু মই ইয়াৰ পাছতে ইয়াত বিলাহীটো এড কৰিম এয়া মছলাখিনি প্ৰায় তেলত গলি গৈছে আৰু এতিয়া মই ইয়াত কাটি ৰাখিছিলোঁ বিলাহী আচলতে মই পেষ্ট বনাম বুলি ভাবিছিলোঁ কিন্তু সেই বনোৱাৰ সময়তে লাইটটো গুচি গ'ল জানেনে সেইকাৰণে মই বিলাহীটো পেষ্ট বনাব নোৱাৰিলোঁ আৰু কাটিয়ে ৰাখিলোঁ এয়া মই এবাৰ ঢাকি দিলোঁ আৰু এতিয়া ঢাকোনখন দাঙি পেলাই পুনৰ লৰাই উঠি মই ইয়াত বিলাহীখন দি দিছোঁ বিলাহী এটা মই ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ পুটুককৈ গলি যায় আৰু নগলিলেও কোনো কথা নাই ইমান দিগদাৰ নহয় এই ভাজিৰ লগত এই মিলি যায় এয়া বিলাহীখন এতিয়া মই লৰাই আছোঁ লৰাই এবাৰ ঢাকি দিম আৰু তাৰ পৰা মই যিখিনি মই কাবুলী বুট আৰু আলু থৈছিলোঁ বইল কৰি সেইখিনি মই দি দিম এয়া বিলাহী প্ৰায় গলি যোৱাৰ নিচিনাই হ'ল আৰু ইমান গলিবলৈও দৰকাৰ নাই আমি যিহেতু ঘৰত খাবলৈ বনাইছোঁ একো দিগদাৰ নাই এতিয়া মই ইয়াত চব্জিখিনি দি দিম এয়া দি দিলোঁ আপোনালোকে আলু কম বেছি পৰিমাণ কৰিব পাৰে নিজেই মই আৰু এবাৰ নিদিলেও আলু চলি যায় কিন্তু মই আলুটো দিলে অলপ ভাল হয় বুলি ভাবোঁ সেইকাৰণে মই দিওঁৱেই আলুটো আৰু সেয়ে মই দিয়ে দিলোঁ এয়া মই এতিয়া দি দিলোঁ অকণমান লৰাই মেলি মই ইয়াত নিমখ 1 চামুচৰ জোখাৰে দিছোঁ আৰু মই নিমখ খুব কমকৈ খাওঁ সেইটো কাৰণে মই অলপ কমকৈ দিছোঁ আপোনালোকে যিসকলে নিমখ বেছিকৈ খায় অকণমান সৰহকৈ দিব এয়া এবাৰ লৰাই দিলোঁ তাৰ পৰা আকৌ মই ঢাকনিখন লগাই দিম এয়া ভালদৰে লৰাই লৈছোঁ ভালদৰে লৰাই লোৱাৰ পিছতে মই ইয়াত ঢাকনিখন লগাই দিম কিন্তু আৰু এটা বস্তু মই ক'বলৈ পাহৰি গৈছোঁ এইটো হৈছে চাহপাতৰ টোপোলা বুলি কৈছোঁ মই এখন চাফা কাপোৰত আপোনালোকে কেইটামান চাহপাত লৈ এটা টোপোলা কৰি চব্জিখনত এনেদৰে দি দিব আৰু এইটো দি দিলে কি হয় কালাৰটো ধুনীয়া আহে যেতিয়া কাৰিকৰবোৰে বনায় ন বিয়া চিয়াত তেতিয়া এই কামটো কৰে বুলি মই জানো সেইকাৰণে মই দি দিলোঁ আৰু এতিয়া মই পুনৰ ঢাকনিখন মাৰি দিলোঁ আৰু এয়া মই আকৌ এবাৰ দাঙি চাইছোঁ এয়া দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে ইয়াত মই 5 মিনিট কৰিম ভাজি ল'ম কালাৰটো দেখিছেনে হয় টোপোলাটো কেনেদৰে ঘূৰি ফুৰিছে কেৰাহীখনতে এইটো একো প্ৰব্লেম নকৰে কিন্তু গাখীৰটো আপোনালোকে অকণমান টানকৈ দিব আৰু ভাবিব পাৰে হয়তো তিতা হ'ব বুলি কিন্তু নহয় এয়া পুনৰ ঢাকি দিলোঁ আকৌ এবাৰ দাঙি আকৌ এয়া ঢাকনিখন গুচাই লৈ মই চাইছোঁ এয়া পানী দিব পৰা অলপ অলপ হৈছেগৈ ইয়াত লৰাই দিছোঁ পানী দিয়া বনাব আপোনালোকে ঘৰত এনেদৰে খুব ভাল লাগে খাই মই আগে পিছে বনাইছোঁ সেইকাৰণে আপোনালোকক বনাই দেখালোঁ এয়া মই এতিয়া পানী এড কৰি দিলোঁ পানী বৰ বেছি নিদিব নহ'লে বৰ কিবা ধৰণৰ হৈ যাব খাবলৈ টেষ্টটো নাহিব কিন্তু এই পানী সেইকাৰণে মই প্ৰায় এবাটিমানৰ জোখাৰে বনাবলৈ ভাল আৰু কালাৰটো এইখনৰ এনেকুৱাই হয় তাতকৈ বেছি আৰু এবাটি বুলিয়ে কৈছোঁ তেনেদৰে দি দিছোঁ আৰু পুনৰ পানীখিনি সৈতে দি মই আকৌ ঢাকনিখন লগাই দিম আৰু এতিয়া যেতিয়া পানী দিব ন তেতিয়া এই চাহপাতৰ পৰা ৰংটো আচলতে ওলাব এনেকৈ উতলিবলৈ দিব আপোনালোকে খুব ভালদৰে আৰু তাৰপিছত আপোনালোকে ঢাকনিখন লগাই থৈ দিব কাৰণে আৰু মই আকৌ এবাৰ মই এতিয়া ঢাকনিখন গুচাই এবাৰ চেক কৰিলোঁ আকৌ দিয়ে দিলোঁ বিশেষ হোৱা নাই কাৰণে তাৰপৰা কাবুলী বুটৰ চলে ৰেডি হৈ গ'ল আৰু খাবলৈ কেনেকুৱা হয় মই খাই পেলাইহে আপোনালোকক জনাম এয়া চব ধুনীয়াকৈ সিজি গ'ল আৰু দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে এয়া তো এতিয়া মই এইখিনি কাঢ়ি থৈ দিম এতিয়া মই বুটৰেখিনি বনাই লৈছোঁ মই বেলি ল'লোঁ আৰু বেলিলোঁ এতিয়া তেলত অলপ ৰিফাইন তেল সৰহকৈ দি ল'লোঁ আৰু এই চাওক কি ধুনীয়াকৈ ফুলি আহিছে আপোনালোকে দেখিছে ইমান ভাল লাগিছে ন কি ধুনীয়াকৈ ফুলি আহিছে আৰু এনেদৰে আপোনালোকেও ঘৰত বনাই খাব কম খৰচত কম সময়ত এটা ধুনীয়া সোৱাদ লগা ৰেচিপি এয়া চাওক আমাৰ টেষ্টি চলে কাবুলী বুটৰ আৰু এয়া হৈছে
ভটুৰে গতিকে আপোনালোকে এনেদৰে নিজৰ ঘৰত বনাই চাব অতি সহজতে খুব ধুনীয়াকৈ বনাব পাৰি আৰু খাবলৈ খুব সোৱাদযুক্ত হয় আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই তো ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে অৰ্থাৎ ৰেচিপিটো আৰু আপোনালোকে ঘৰত নিজে ট্ৰাই কৰিব বুলি মই আশা কৰিলোঁ আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম আৰু মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' যেন আপোনালোকে এনেদৰেই চাই থাকে তো আজিলৈ বাই বাই